হে গাইজ নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে পুনৰ এবাৰ এটা নতুন ভিডিঅ'ত লগ পালোঁ গতিকে আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম বন্ধুসকল আজিৰ যেটো বিষয় হয় হেতু হৈছে সকলোৰে প্ৰথমত মই আপোনালোকক 5 ছেপ্টেম্বৰ শিক্ষক দিৱস উপলক্ষে মোৰ ফালৰ পৰা আপোনালোক সকলোকে হেপী টিচাৰ্ছ ডে বন্ধুসকল প্ৰথমতে আজি যেটো বিষয় হয় হেতু হৈছে যে বন্ধুসকল জীৱনত সমস্যা আহিলে কি কৰিব বন্ধুসকল চাও প্ৰথমতে বন্ধুসকল জীৱন এই জীৱন যে আছে এই জীৱন নামৰ শব্দটো ইয়াৰ ডেফিনেশ্যন বা ইয়াৰ সংজ্ঞা যদি আমি দিবলৈ যাওঁ তেতিয়া হলে বহুত বিভিন্ন ধৰণৰ ওলাই পৰিব কিন্তু বন্ধুসকল চাওক মই মোৰ ফালৰ পৰা যিখিনি অভিজ্ঞতা মই সেইখিনি ফালৰ পৰা আপোনালোকক ক'বলৈ চেষ্টা কৰিম বন্ধুসকল প্ৰথমতে আপুনি যেতিয়া সৰু আছিল তেতিয়া আপুনি যেতিয়া পৰি গৈছিল মাটিত যেতিয়া পৰি গৈছিল তেতিয়া কি হৈছিল তেতিয়া আপোনাৰ মা-দেউতাই আপোনাক তুলি দাঙি ধৰিছিল যে বপাই একো হনে উঠা বুলি কিন্তু বন্ধুসকল কি জানে না যেতিয়া আপুনি লাহে লাহে ডাঙৰ হৈ আহিব তেতিয়া আপোনাৰ জীৱনত সমস্যা আহিবলৈ ধৰিব তেতিয়া সেই সমস্যাবোৰৰ লগত কিন্তু আপুনি নিজে যুঁজ দিব লাগিব সেই সমস্যাবোৰৰ লগত কিন্তু আপুনি নিজে সন্মুখীন হ'ব লাগিব কাৰণ বন্ধুসকল জীৱনটো আপোনাৰহে বন্ধুসকল চাওক প্ৰথমতে জীৱনটো হৈছে মোৰ মতে এটা স্কুল আৰু এই যে কিতাপ আছে কিতাপবোৰ হৈছে এটা সমস্যা ঠিক আছে কিতাপবোৰ হৈছে সমস্যা যিদৰে আমি স্কুলত সমস্যাৰ লগত যুঁজ দি প্ৰতিটো সমস্যাৰ লগত সন্মুখীন হৈ সেই সমস্যাবোৰৰ পৰা আগুৱাই থাকিব লাগে বা আগুৱাই যাব লাগে প্ৰথমতে বন্ধুসকল আপোনালোকক কম আপোনালোকৰ জীৱনত অহা প্ৰতিটো সমস্যা বা প্ৰতিটো পৰিস্থিতিৰ পৰাই সদায় শিকিব লাগে সদায় শিকি যাওক আৰু সেই পৰিস্থিতি আৰু সেই সমস্যাবোৰৰ পৰা শিকি সদায় জীৱনত আগুৱাই থাকক আৰু সেই পৰিস্থিতি আৰু সেই সমস্যাবোৰৰ পৰা কি শিকিলে বা কি অভিজ্ঞতা গ্ৰহণ কৰিলে সেইখিনি আপুনি আনৰ লগত প্ৰকাশ কৰক যাতে আনেও যাতে সেই শিক্ষাখিনি আপোনাৰ যে শিক্ষা সেই শিক্ষাখিনিৰ পৰা যাতে তেওঁলোকে সদায় উৎসাহ পায় প্ৰেৰণা পায় জীৱনত আগুৱাই যাবলৈ তো আশা কৰোঁ বন্ধুসকল আজিৰ ভিডিঅ'টোত আপোনালোকে কোৱা কথাবোৰ বুজি পাইছে খুব সুন্দৰভাৱে বুজি পাইছে তো বন্ধুসকল ভিডিঅ'টোত আজিলৈকে ইমানেই আছিল আকৌ লগ পাম এটা নতুন ভিডিঅ'ত ধন্যবাদ